বহুত দিন হৈ গ'ল লকডাউন যেতিয়াৰ পৰা হৈছে দেখিছোঁ মানুহবিলাকে পূৰা একদম মাছৰ আঞ্জা চাঞ্জা বনাই পেলাই দি আছে কিন্তু মই আগৰ ভিডিঅ'ত দেখুৱাইছোঁ যে মাছটো পাবলৈ অকণমান আমাৰ চিটিখনত অকণমান দিগদাৰ ঘৰৰ ওচৰত তেনেকৈ নাই আৰু থাকিলেও প্ৰব্লেমটো কি সাগৰৰ মাছবিলাক পায় আৰু সাগৰৰ মাছবিলাক মই খাই ভাল নাপাওঁ তুমি ভাল পোৱা সাগৰৰ মাছ মাছৰ টেঙা ক'ত সাগৰৰ মাছত চ' সাগৰৰ মাছ দি পেলাই মাছৰ টেঙা বনাব নোৱাৰি তাৰমানে মই কেতিয়াও ট্ৰাই কৰি চোৱা নাই সাগৰৰ মাছ দি পেলাই চ' এতিয়া এখন ডাঙৰ ছুপাৰ মাৰ্কেটত গৈ আছোঁ খোজকাঢ়িয়ে গৈ আছোঁ যিহেতু ইমান ডাঙৰ চিটি নহয় ওচৰতে ৱাকিং ডিষ্টেঞ্চত আছে চ' তাতে গৈ পেলাই কিবা আমাৰ নৰ্মেল নদীৰ মাছ কিবা পায় নেকি চাওঁ পায় বাৰু কিবা কিবি মাছ পাব লাগে মানে আগতে আনিছোঁ এনেকুৱা মাছ চাওঁ তাতে গৈ পেলাই যদি আমি পাই যাওঁ তেতিয়াহ'লে সেয়া মাছ আনিম আৰু আজি ৰাতি বনিব মাছৰ টেঙা কি কোৱা একদম এইখন হৈছে আমাৰ নেন্সিৰ ডাঙৰ হস্পিটেল এই হস্পিটেলখনতে আছে মেক্সিমাম কৰোণাৰ মানুহ বিৰাট ডাঙৰ হস্পিটেল বাহিৰৰ পৰা দেখাত ৰাজপ্ৰসাদ যেন লাগে হয়ো চাগে ৰাজপ্ৰসাদে তেনেকুৱা কিবা এটা আছিল চাগে আগতে এতিয়া আৰু এইখন হস্পিটেল বনাই দিলে এইখন আমি পাইছোঁহি আৰু সেইখিনিত আছে আমাৰ ছুপাৰ মাৰ্কেটখন চ' আমি ডেঞ্জাৰ জোন পালোহি তুমি লগালা মাছ চ' এতিয়া আমি ডেঞ্জাৰ জোনত সোমাব লাগে আহিছিলোঁ মাছ কিন্তু লিনিৰ পাল্লাত পৰি পেলাই এতিয়া মই লেডিজ ছেকশ্যনত ঘূৰি থাকিবলগীয়া হৈছে কি যে হ'ব প্ৰায়ৰিটি আছিলে মাছ কিনা আমি অকল মাছহে কিনিব আহিছিলোঁ ইয়াতে এতিয়া মই কি কিনিবা আৰু কোৱা তুমি ঘৰত পিন্ধি মই শ্বৰ্টছ বিচাৰি আছিলোঁ ন এয়া মাছৰ বজাৰ কিমান মাছ ইয়াৰে কিছুমান সাগৰৰ মাছ আৰু কিছুমান আপোনাৰ ৰিভাৰৰ মাছ মই সেই ডৰাডো নামৰ মাছটো লৈছোঁ ৰয়েল ডৰাডো এইটো মাছ এইটো হৈছে সাগৰৰ মাছ মোক ইয়াৰ লগৰ এটাই ক'লে যে এইটো মাছ ভাল হয় বোলে চ' মই সেইটো লৈছোঁ আৰু এই তাতে এটা মাছ লৈছোঁ এইটো ট্ৰুইট বুলি কয় ট্ৰুইট ফ্ৰেঞ্চত ট্ৰুইট বুলি লিখা থাকে চ' সেইটো মাছ লৈছোঁ ইয়াৰে দুটা চ' চাওঁ এইটো দি মাছৰ টেঙা আঞ্জা হৈ যাব কিন্তু সেইটো দি মাছৰ টেঙা আঞ্জা নহ'ব চ' সেইটোত কিবা বেলেগ কিবা বনাব লাগিব এই লিনিয়ে একদম নাক চাক বন্ধ কৰি থৈ দিছে উশাহে লোৱা নাই মাছৰ গোন্ধ বেয়া পায় বোলে তাই বাচি বুকু এইয়া মাছ এইটো হৈছে মোৰ হাঁহি কাৰণ মই ইয়াতে হাঁহৰ মাংস পালোঁ আৰু লিনিয়ে মোক ল'ব নিদিয়ে কাৰণ তাই হাঁহৰ মাংস নাখায় নহয় মই কথাটো কওঁ লেট মি বি ফ্ৰেংক মই কিহৰ কাৰণে ল'ব নিদিওঁ মই কথাটো কাৰণটো কৈ দিছোঁ বিকজ আমি অলৰেডি ফ্ৰেছ লৈছোঁ চ' এতিয়া সি এইটো ল'ব খুজিছে ক'ত দেখাব নোৱাৰি ন এই ডাঙৰ পিচডাল ল'ব খুজিছে যোনটো সি অকলে দিম আমি ফ্ৰিজত এইটো লৈ পেলাই আমি এতিয়া ফ্ৰিজত থৈ দিম হাঁহৰ মাংস কিমান দিন ধৰি থাকিব চাই লোৱা থাকিব ডিপ ফ্ৰিজত থৈ দিম না টেনশ্যন নাই হাঁহৰ মাংস লৈ ল'লোঁ তামাম বনাম হাঁহৰ মাংস আজি নবনাওঁ কাইলৈ বনাম হাঁহৰ মাংস ৱাও কাজু বাদাম হৈ যাব নেকি চাফিচিয়েণ্ট মোৰ দেন এনাফ কাকাওত গ্ৰিল নে নহয় কাকাওত নহয় এইটো কাজু noix de cajou কেইটকা হ'ল 5 টকা অ'কে বহুত সস্তা চ' মাছ হৈ গ'ল আৰু হৈ গ'ল হাঁহৰ মাংস আৰু বহুত কিবা কিবি কিনিলোঁ ঢেৰ বস্তু হৈ গ'ল একচুৱেলি মাছটোৱে কিনিব আহিছিলোঁ কিন্তু এইবিলাক কিনা হয় আৰু চ' যিহেতু আমি ডেঞ্জাৰ জোনৰ পৰা বাহিৰত ওলালোঁ এতিয়া মাছটো খুলি দিম খুলি পেলাই চেনিটাইজ কৰিব লাগে আৰু নেকি চ' যিহেতু বজাৰ চজাৰ কৰি হৈ গ'ল এতিয়া ডাইৰেক্ট ঘৰত গৈ পেলাই আৰু মাছৰ টেঙা আঞ্জা এখন বনাব লাগে আৰু তেতিয়াহ'লে ডাইৰেক্ট ঘৰতে লগ পাম আৰু
বজাৰ চজাৰ কৰি ঘৰ পালোহি এতিয়া আমি মাছৰ আঞ্জাখন বনাম মাছৰ টেঙা আৰু আজি ব্লগটো ইমানেই দুটামান ক্লিপ থাকিব ইয়াৰ পিছত আৰু কেনেকৈ মাছৰ আঞ্জাখন বনালোঁ মই এক্সপ্লেইন কৰি নাথাকোঁ জাষ্ট ক্লিপ কিছুমান থাকিব চ' আপোনালোকে যদি এতিয়ালৈকে ব্লগটো চালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মই যেতিয়া আকৌ নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে নটিফিকেশ্যনটো পায় মাছখিনি প্ৰথমতে ধুই ল'লোঁ দেন কাটি ল'লোঁ ধুনীয়াকৈ সৰু সৰু পিচকৈ তাত হালধি দিলোঁ নিমখ দিলোঁ সানি ল'লোঁ ভালকৈ তাৰপিছত এয়া আলু বইল কৰি আছোঁ আৰু এয়া মই বিলাহী কাটি ল'লোঁ এয়া হৈছে থেকেৰা পানী গৰম পানী তিয়াই থৈছিলোঁ থেকেৰা মিঠাতেল দিলোঁ মিঠাতেল দিয়ে বনাওঁ গৰম হ'ল মিঠাতেল মাছখিনি ফ্ৰাই কৰি লওঁ প্ৰথমতে মাছ ফ্ৰাই কৰা হৈ গ'ল এতিয়া ইয়াত দিলোঁ সৰিয়হ কেঁচা জলকীয়া এটাও দি দিলোঁ বিলাহী দিলোঁ আলুখিনি দি দিলোঁ বইল কৰি থোৱা আলুখিনি তাত থেকেৰা পানীখিনিও দি দিলোঁ দেন অকণমান পানী এড কৰি দিলোঁ দেন মাছকেইটা দি দিলোঁ আঞ্জাখনত আৰু ৱেইট কৰিলোঁ আৰু আমাৰ হৈ গ'ল ৰেডি